কৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ দেশবাসী শংকিত হৈ থকাৰ সময়তে যোৱা নিশা প্ৰায় 12 বজাত অহা এজাক বিধ্বংসী ধুমুহাই তাণ্ডৱ চলাই যোৰহাট জিলাৰ টিয়কৰ লাহিং অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। জানিব পৰা মতে মাজনিশা হঠাৎ অহা ধুমুহাজাকে টিয়কৰ লাহিঙৰ তৰাজান আৰু কয়লা জংঘল আদি অঞ্চলৰ ঘৰ-দুৱাৰ, গছ-গছনি, বিদ্যুতৰ খুঁটা, তাঁৰ আদি ভাঙি ছিঙি তছনছ কৰে আৰু প্ৰায় গ্ৰামাঞ্চলটোৰ গৰিষ্ঠ সংখ্যক লোকৰে ক্ষতি সাধন কৰে, যাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ নিশা বৰষুণতেই কটাবলগীয়া হয়। স্বাভাৱিকতেই লকডাউনৰ মাজতে নিশা হোৱা বৰদৈচিলাৰ তাণ্ডৱত গ্ৰামাঞ্চলটোৰ ব্যক্তিসকল উপায়হীন হৈ পৰা দেখা গৈছে আৰু ক্ষতিগ্ৰস্ত ৰাইজে এতিয়া কিছু পৰিমাণে হ'লেও চৰকাৰক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে। আমাৰ ইয়াৰ কেইটামান পৰিয়াল ৰাতি একেবাৰে বৰষুণত তিতি থাকিবলগীয়া হ'ল, ঘৰ দুৱাৰ একেবাৰে লৈ গুচি গ'ল। সেইটোকে পৰিয়ালকেইটা এতিয়া খোৱা বোৱা বনোৱা মেলা কোনো ব্যৱস্থা নাই, ভিতৰৰ কাপোৰ কানি ইত্যাদি তিতি বহুত কষ্টত তেতিয়া থাকিবলগীয়া হৈছে। এতিয়া চৰকাৰে কি কৰে নাজানো, আৰু চৰকাৰৰ অৱস্থাও ভাল নহয়। এতিয়া কৰোনা ভাইৰাছততো চৰকাৰকো আমি দেখিব নোৱাৰোঁ, তথাপিতো যিটো পাৰে সাহায্য এটা প্ৰদান কৰিলে ৰাইজ সুখী হ'ব আৰু মানুহখিনি অকণমান কিবা এটা উশাহ এটা পাব বুলি আমি ধাৰণা কৰিছোঁ। টিয়কৰ পৰা সাৰংগপাণি শইকীয়াৰ ৰিপৰ্ট, লাইভ 365 অসম।